নমস্কাৰ, আপোনালোক সকলোকে ৰশ্মি ব্লগ চেনেললৈ স্বাগতম জনাইছোঁ। আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আমাৰ লোকেল মুৰ্গী ফাৰ্মৰ এজনী কুকুৰা কিছুদিনৰ আগত উমনি দিছিলোঁ। কুকুৰাজনীয়ে বৰ্তমান পোৱালি উলিয়াইছে। কুকুৰাজনীয়ে কণী এটাও বেয়া নকৰিলে, গোটেইকেইটাই উলিয়ালে। কুকুৰাজনীক 14টা কণী উমনি দিছিলোঁ, 14টাই পোৱালি উলিয়ালে। কুকুৰাজনী প্লাষ্টিক বাস্কেটত ধান খেৰ দি উমনি দিছিলোঁ। এতিয়া পোৱালিবিলাকক খুন্দু চাউল দিছিলোঁ, ধুনীয়াকৈ খাই আছে। ৰাতি লাইট এটাৰ ব্যৱস্থা কৰি দিছোঁ পাবৰ বাবে। এতিয়ালৈকে কুকুৰা পোৱালিকেইটা ঠিকেই আছে বাৰু, একো হোৱা নাই। গতিকে ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।